তেল ডিপোৰ মালিকক ইথানল মিহলি পেট্ৰল বিক্ৰী কৰিবলৈ নিৰ্দেশ ৰামেশ্বৰ তেলীৰ। আমি পুনৰবাৰ জনাইছোঁ এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ। ৰামেশ্বৰ তেলীয়ে নিৰ্দেশ দিছে ইথানল মিহলি পেট্ৰল বিক্ৰী কৰিবৰ বাবে। এই নিৰ্দেশ দিছে তেল ডিপোৰ মালিকসকলক। আমি পুনৰবাৰ জনাইছোঁ তেল ডিপোৰ মালিকক ইথানল মিহলি পেট্ৰল বিক্ৰীৰ বাবে নিৰ্দেশ দিছে ৰামেশ্বৰ তেলীয়ে। চাওক ৰামেশ্বৰ তেলীৰ মন্তব্য। প্ৰথম কথা হ'ল ইথানলৰ যোগেদি অকল নৰ্থ ইষ্টত গাড়ী চলিব এনেকুৱা নহয়। সেইসকলক ক'ব বিচাৰিছোঁ যিসকলে এই কথাবিলাক কৈছে, মানুহৰ মাজত এটা ভুল ধাৰণা ভৰাই দিব বিচাৰিছে, সেইসকলক ক'ব বিচাৰিছোঁ তেওঁলোক অন্ততঃ মহাৰাষ্ট্ৰ যাওক। মহাৰাষ্ট্ৰত ইতিমধ্যে ইথানলৰ যোগেদি গাড়ীসমূহ চলিছে। নাগপুৰ চহৰত যিবিলাক বাছ চলি আছে, এই বাছবিলাক ইথানল মিক্সিং তেলৰ যোগেদি চলি আছে। এইবিলাক কথা অলপ অধ্যয়ন কৰিব লাগে, তাৰপিছত কথাখিনি ক'ব লাগে। এনেই যি টি কথা কৈ মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিব নালাগে। মই বিশেষভাৱে সেইসকলক মই আহ্বান জনাইছোঁ, এনেধৰণৰ কথা কৈ অসমৰ মানুহক বা নৰ্থ ইষ্টৰ মানুহক বিভ্ৰান্তিত যাতে নকৰে, সেইটো কাৰণে বিশেষভাৱে অনুৰোধ জনাইছোঁ। প্ৰথম কথা হ'ল ইথানলৰ যোগেদি অকল নৰ্থ ইষ্টত গাড়ী চলিব এনেকুৱা নহয়। সেইসকলক ক'ব বিচাৰিছোঁ যিসকলে এই কথাবিলাক কৈছে, মানুহৰ মাজত এটা ভুল ধাৰণা ভৰাই দিব বিচাৰিছে, সেইসকলক ক'ব বিচাৰিছোঁ তেওঁলোক অন্ততঃ মহাৰাষ্ট্ৰ যাওক। মহাৰাষ্ট্ৰত ইতিমধ্যে ইথানলৰ যোগেদি গাড়ীসমূহ চলিছে। নাগপুৰ চহৰত যিবিলাক বাছ চলি আছে, এই বাছবিলাক ইথানল মিক্সিং তেলৰ যোগেদি চলি আছে। এইবিলাক কথা অলপ অধ্যয়ন কৰিব লাগে, তাৰপিছত কথাখিনি ক'ব লাগে। এনেই যি টি কথা কৈ মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিব নালাগে। মই বিশেষভাৱে সেইসকলক মই আহ্বান জনাইছোঁ, এনেধৰণৰ কথা কৈ অসমৰ মানুহক বা নৰ্থ ইষ্টৰ মানুহক বিভ্ৰান্তিত যাতে নকৰে, সেইটো কাৰণে বিশেষভাৱে অনুৰোধ জনাইছোঁ। প্ৰথম কথা হ'ল ইথানলৰ যোগেদি অকল নৰ্থ ইষ্টত গাড়ী চলিব এনেকুৱা নহয়। সেইসকলক ক'ব বিচাৰিছোঁ যিসকলে এই কথাবিলাক কৈছে, মানুহৰ মাজত এটা ভুল ধাৰণা ভৰাই দিব বিচাৰিছে, সেইসকলক ক'ব বিচাৰিছোঁ তেওঁলোক অন্ততঃ মহাৰাষ্ট্ৰ যাওক। মহাৰাষ্ট্ৰত ইতিমধ্যে ইথানলৰ যোগেদি গাড়ীসমূহ চলিছে। নাগপুৰ চহৰত যিবিলাক বাছ চলি আছে, এই বাছবিলাক ইথানল মিক্সিং তেলৰ যোগেদি চলি আছে। এইবিলাক কথা অলপ অধ্যয়ন কৰিব লাগে, তাৰপিছত কথাখিনি ক'ব লাগে। এনেই যি টি কথা কৈ মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিব নালাগে। মই বিশেষভাৱে সেইসকলক মই আহ্বান জনাইছোঁ, এনেধৰণৰ কথা কৈ অসমৰ মানুহক বা নৰ্থ ইষ্টৰ মানুহক বিভ্ৰান্তিত যাতে নকৰে, সেইটো কাৰণে বিশেষভাৱে অনুৰোধ জনাইছোঁ। প্ৰথম কথা হ'ল ইথানলৰ যোগেদি অকল নৰ্থ ইষ্টত গাড়ী চলিব এনেকুৱা নহয়। সেইসকলক ক'ব বিচাৰিছোঁ যিসকলে এই কথাবিলাক কৈছে, মানুহৰ মাজত এটা ভুল ধাৰণা ভৰাই দিব বিচাৰিছে, সেইসকলক ক'ব বিচাৰিছোঁ তেওঁলোক অন্ততঃ মহাৰাষ্ট্ৰ যাওক। মহাৰাষ্ট্ৰত ইতিমধ্যে ইথানলৰ যোগেদি গাড়ীসমূহ চলিছে। নাগপুৰ চহৰত যিবিলাক বাছ চলি আছে, এই বাছবিলাক ইথানল মিক্সিং তেলৰ যোগেদি চলি আছে। এইবিলাক কথা অলপ অধ্যয়ন কৰিব লাগে, তাৰপিছত কথাখিনি ক'ব লাগে। এনেই যি টি কথা কৈ মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিব নালাগে। মই বিশেষভাৱে সেইসকলক মই আহ্বান জনাইছোঁ, এনেধৰণৰ কথা কৈ অসমৰ মানুহক বা নৰ্থ ইষ্টৰ মানুহক বিভ্ৰান্তিত